হেল্ল' এভৰিৱান। কালি পুৱা ফুলখিনি মই ধুনীয়াকৈ এটা ভেজত সজাই থলোঁ, কাৰণ নহ'লেতো মৰহি যাব। আৰু ফুল ফুলিবলৈ যেনেকৈ পানী লাগে, আমাকো জীৱনত জীয়াই থাকিবলৈ কিছুমান হবিৰ দৰকাৰ। আপোনালোকৰ বাৰু কি কি হবি আছে মোক জনাবচোন। মোৰ আকৌ কি হবি জানেনে? সৰুৰ পৰাই মই ফটো তুলি খুব ভাল পাওঁ। বছৰমানৰ আগতে মোৰ দেউতাই এটা কেমেৰা উপহাৰ হিচাপে দিছিলে, আৰু তেতিয়াৰ পৰাই যি মই কেমেৰাটো হাতত ল'লোঁ, এতিয়া চাইনালৈও মই মোৰ কেমেৰাটো লগতেই লৈ আহিছোঁ। ঘৰ পিম্পলটো দেখাই মই আগবাঢ়ি গ'লোঁ এটা ডাঙৰ লেক দিয়াঞ্চি লেকলৈ। বহুত চৰাই আহে, দুখনমান ফটো তুলিলোঁ, ইনষ্টা আৰু ফেচবুকত দিম। আৰু এয়া চাওকচোন, ক'ভিডৰ পিছৰে পৰা ইয়াত এনেকৈ ডাঙৰ ডাঙৰ টেংক লৈ চেনিটাইজ কৰে। আৰু এয়া দেখিছে, কালিৰ বাৰ্থডে কেক আছে। বাৰ্থডে কেক খাই আকৌ মই CID চাই ভাল পাওঁ দেই। আৰু তেনেকেই গধূলি চাহকাপ পায়সৰ লগত ল'লোঁ। তাৰপিছত বাহিৰত দেখিলোঁচোন কিবা বতাহ যেন লাগিলে, বাহিৰত গৈ চাইছোঁ, চাওকচোন বতৰটো একদম ক'লা। আজিলৈ ইমানেই, বাই বাই।